নেদেখিলে তোমাৰ বৰ টোপনি নাহে বুলি ৰেখা এইখন ঘৰত যদি মোৰ এৰিব নোৱাৰা তেতিয়াহ'লে থৈ আহিবগে মোৰ ঘৰত মোক বিৰক্ত নকৰিবা ৰেখা আৰু মোকো আনৰ বহতীয়া কৰি ৰাখিব চেষ্টা নকৰিবা তুমি বুজিবলৈ চেষ্টা কৰা ৰেখা এইখন ঘৰে তোমাৰ বাবে কি কৰা নাই তুমি অফিচৰ পৰা উভতি নহালৈকে দেউতাই হৈ গেটৰ সন্মুখত তোমাৰ বাবে অপেক্ষা কৰি থাকে আনকি তুমি কষ্ট পাবা বুলি ডাঙৰ বৌয়ে তোমাৰ এপত কাম কৰিব নিদিয়ে তুমি নহালৈকে ডাঙৰ বৌয়ে ভাত নাখায় আৰু তোমাৰ কাপোৰ কেইখনো ডাঙৰ বৌয়ে ধুই দিয়ে তেনেস্থলত আমি যদি এইখনেৰ ঘৰ এৰি গুচি যাওঁ তেওঁলোকে মনত কিমান কষ্ট পাব তুমি এবাৰ ভাবি চাইছানে ৰেখা কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰিছো ৰেখা তুমি তোমাৰ বৰ মাত্ৰ বাহিৰৰ ৰূপটোহে দেখিছা তোমালোক পুৰুষবোৰে মাত্ৰ 30 বছৰ হোৱা বিধৱা নাৰীৰ ভিতৰৰ মনটো নুবুজাটো একো অস্বাভাৱিক কথা নহয় ৰেখা এইবোৰ তুমি কি কৈছা মই বুজা নাই বিয়াৰ পাছতো স্বামীনা হৈ থকাটো বৰ কষ্ট প্ৰমোদ বিধৱা ৰূপটো বাদ দিলে তোমাৰ নবৌ এতিয়া গাভৰু তেনেস্থলত কেনেকৈ ইমান হাঁহি মুখে থাকিব পাৰে এইটো ওপৰতে উৰুৱাই দিয়াৰ কথা নহয় তেওঁ মুখত কেতিয়াবা স্বামী বিৰুকৰ কথা শুনিছা বিধৱাৰ ৰূপ ল'ব লগা হোৱা বাবে তেওঁ কেতিয়াবা চকু পানী তোমাৰ দেখিছা ৰেখা ৰেখা হেই আহিছে তোমাৰ বৌ শুনা প্ৰমোদ এতিয়াৰ পৰা প্ৰত্যেকটো কথা লক্ষ্য ৰাখি চালি জালি চাবলৈ শিকিবা ৰেখা ৰেখা অঁ প্ৰমোদ তুমি কেতিয়া আহিছা মই দেখোন গমেই পোৱা নাই পুৱাৰে পৰা তুমি একো এটা খোৱা নাই নহয় আহা হা নাই মই এতিয়া একো নাখাওঁ কিয় মোৰ ওপৰত খং উঠিছে তোমাৰ আহাচোন আহা ভিতৰলৈ আহা প্ৰমোদ অলপ ৰ'বাচোন আপুনি যাওক বাইদেউ এওঁৰ লগত মোৰ অলপ কথা আছে অঁ হয় নেকি দেৰি নকৰিবা কিন্তু ৰেখা তুমিও ভিতৰলৈ আহা গাটো ধুই লোৱাহি কিবা বুজি পালানে প্ৰমোদ এনেকৈ হাতৰ নধৰাকৈ তোমাক মাতিব পাৰিলেহেঁতেন অঁ অৱশ্যে মাধুৰ্য ঘৰত থাকিলে তোমাৰ প্ৰতি ইমান মৰম নেদেখায় হয়তো মাধুৰ্য অনুপস্থিত আজি তোমাক লৈ যৌৱনৰ উৎপাত খোদা নিবাৰণ কৰিছে ৰেখা ষ্টপ ইট এইবোৰ কথা মোক নকবা মই সকলো বুজি পাইছো ৰেখা মাধুৰ্যৰ প্ৰতি নবৌৰ কিয় ইমান মৰম এইখন ঘৰৰ সকলোকে মই শেষ কৰি দিম কাকো জীয়াই নাৰাখো মোক কিয় সুধিছা তোমাৰ দেউৰক সোধা নামাতিব মোক প্ৰমোদ বুলি তোমাৰ মিঠা মাতে মোৰ আজি হৃদয় নুজুৰে বৰঞ্চ একোপাত হেৰ হৈহে বুকুত পিন্ধে তোমাক বুজি পাবলৈ মোৰ আৰু বাকী নাই নবৌ কিয় তুমি আমাৰ ঘৰখনৰ সকলো মান মৰ্যাদা শেষ কৰি দিলা নবৌ কিয় শুনা নবৌ নিশা 12 বজালৈকে মাধুৰ্যৰ সৈতে একেটা কোঠাত সোমাই থাকিবলৈ তোমাৰ লাজ নালাগে অনুশোচনা নহয় তোমাৰ লাজ লাগিছে কিয় ঘণ্টাৰ পিছত ঘণ্টা ধৰি তোমাৰ এই বিধৱা ৰূপটো লৈ মাধুৰ্যৰ লগত একেটা অৱৰুদ্ধ কোঠাত সোমাই থাকা ক'ত হেৰাই গৈছিল তোমাৰ সেই শালীনতা তিনিকুৰি 5 বছৰীয়া সেই বৃদ্ধজনৰ লগত একেখন ডাইনিং টেবুলতে বহি একেলগে ধেমালি কৰিবলৈ তোমাৰ লাজ লগা নাছিল
এই ৰেখা আৰু মোৰ মাজৰ সুখৰ সংসাৰখনত জুই দিবলৈ তোমাৰ কোনো দ্বিধাবোধ হোৱা নাই এই অধিকাৰ তুমি ক'ত পালা নবু এই অধিকাৰ তুমি ক'ত পালা তেনেকৈ নকবা তথাপিতো এই উকা কপালৰ বৈদ্যনা কেতিয়াও ধূলিসাৎ হৈ যাব দিয়া নাই হ'ব দিয়া নাই প্ৰভু ৰেখা কৰিব পাৰিলা পাৰিবতো মৰম কৰাৰ চলেৰে সুবিধা আদায় কৰিবলৈ মোৰ হাতত ধৰিবলৈ তোমাৰ লাজ লগা নাছিল আৰু তোমাৰ লাজ নালাগিল ডাঙৰ বৌ উকা কপালৰ মিছা অকৰ্থত জাপি দিবলৈ যিজনী মানুহে নিজে নেখাই তোমাক খুৱাইছিল যিজনী মানুহৰ অক্লান্ত চেষ্টাত তুমি আজি ডাঙৰ মানুহৰ ঠাইতে উঠিব পাৰিছা সেইজনী ডাঙৰ বৌ আজি তুমি মিছা অপবাদ জাপি দিবলৈ তোমাৰ লাজ নালাগিল লাজ এইখন ঘৰৰ লাজ বুলি কোৱা বস্তুটো জানো অস্তিত্ব জানো এতিয়া আছে যিখন ঘৰৰ সাময়িক গাঁওখনে বুটবৰীয়া হাত বুলিহে গণ্য কৰে সেইখন ঘৰত জানো লাজ বুলি কোৱা আত্মসন্মান অস্তিত্ব জানো এতিয়া আছে নবৌ ধৈৰ্যৰ এটা সীমা থাকে মাধুৰ্য নবৌৰে মুখে মুখে তৰ্ক কৰিবলৈ তই ক'ত সাহস পালি তোমাৰ আৰু সৌৰভৰ কথাই মোৰ মুখ খুলি বাধ্য কৰিছে সৌদা এতিয়া বৰবৰ কথাই লেকচা মাৰিব আহিছা এই ঘৰখন কেনেকৈ চলাইছে এবাৰ ভাবি চাইছানে নিজেতো এপইচা আনিব নোৱাৰে বৰঞ্চ 2-4 পইচা নিবলৈহে শিকিছা আৰু তুমিও পাহৰি নাযাবা দেউতাই ঘটা টকাই তোমাক এইখন ঘৰৰ বুহাৰী কৰি আনিছে মাধুৰ্য তোক মই আৰে কি হৈছে তোমালোকৰ কিয় এনেকুৱা কৰিছা তোমালোকে এৰি দিয়া বুলি কৈছো নহয় এৰি দিয়া হেৰা আৰে ইমানৰ পাছত তুমি ধৈৰ্য ধৰি থাকিব পাৰিছা মাধুৰ্য তোক মই লাষ্ট ৱাৰ্ণিং দিছো দুনাই যদি এনে কথা উচ্চাৰণ কৰ তোক কিন্তু মই ক্ষমা নকৰো একো কৰিব নোৱাৰা কাৰণ তোমাৰ ষ্টেৰিঙত বহি আছে স্বয়ং ৰেখা বৰুৱা বা মাধুৰ্য মাৰা দাদা যিমান মন যায় কিমান মাৰা যিজনী নবৌৱে হাতৰ কাণৰ অলংকাৰ বেছি তোমাক পঢ়ুৱাইছিল দাদা ঢুকুৱা পইচা কেইটাৰ তোমাৰ এই চাকৰিটো গ্ৰান্ট কৰি দিছিল আৰু আজি সেইজনী নবৌক তুমি অন্তৰত মিছা কলংকত চাপ জাপি দিছা তোমাক আমাৰ ঘৰখনে বহুত আশা কৰিছিল কৰোণা হেৰা কি চাই আছা ইমানৰ পাছত আহা ভিতৰলৈ নাকান্দিবা চোৱা মোৰ চকুলৈ মইতো কন্দা নাই কিয় দুখ নকৰা কিয় খং নকৰা তুমি
তোমাৰ এই মৰমে সিহঁতক আজি পশুলৈ ৰূপান্তৰিত কৰিছে। মই যেন পাগল হৈ যাম বৌ। মই যেন এতিয়া সিহঁতক গৈ মই পাগল হৈ যাম।